গাইস আজি আকৌ আপোনালোকৰ মাজত মই ঋষিৰাজ শৰ্মা আপোনালোকৰ মাজত আন এক ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'খনিত আমি আলোচনা কৰিবলৈ গৈ আছো আমি সময়ৰ বিষয়ে। কেতিয়াবা আপোনালোকক এনেকুৱা নালাগেনে বাৰু যে আমাৰ মাজত সময় বহুত কম, আমাৰ মানে যিকোনো কাম সময়ৰ কমৰ ফলত আমি কৰিব নোৱাৰিলো। কেতিয়াবা আপোনালোকক নিশ্চয় এনেকুৱা অনুভৱ হয়। এইটো কিয় হয়? এতিয়া বিজ্ঞানৰ যুগত এনেকুৱা ধৰণৰ সমস্যা কিয় হয়? আমাৰ মাজত যে সময়ৰ প্ৰয়োজন আৰু সময় লাগে হেনেকুৱা কিয় হয়? আগৰ মানুহেও 24 ঘণ্টা পাইছিল দিনত, আমিও 24 ঘণ্টা পাওঁ, কিন্তু তেওঁলোকে যিকোনো সকলো কাম কৰিব পাৰিছিল সেই 24 ঘণ্টাতে। আৰু আমি আজিৰ দিনত এই সময়ৰ ইমান প্ৰয়োজনীয়তা কিয় অনুভৱ কৰোঁ সেইটোৰ বিষয়ে আজিৰ এই ভিডিঅ'খনিত আমি আলোচনা কৰিবলৈ গৈ আছো। সো বলকচোন ভিডিঅ'খন বেছি দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। প্ৰথমে আমি আলোচনা কৰিম সময়ৰ বাবে আমাৰ কি কি সমস্যা হয়। আমাৰ সচৰাচৰ দেখিবলৈ পোৱা যায়, আমাৰ মাজতে দেখিবলৈ পোৱা যায়, নিজৰ সকলোৰে জীৱন যদি আমি এবাৰ নিজে ভালদৰে চাই লওঁ তেতিয়া দেখিবলৈ পাওঁ যে কিছুমান সময়ৰ অভাৱৰ বাবে আমি কিছুমান অতি প্ৰয়োজনীয় কামবোৰ এনে পেলাই থব লগা হয়। আমাৰ সময়ত খোৱা বোৱা বহুতো কাম থাকে, সেইবোৰ কৰিব যাওঁতে আমি দিনৰ অত্যাৱশ্যকীয় কামবোৰ এনে পেলাই থব লগা হয় আৰু সেইবোৰৰ ফলত আমাৰ মনত মানসিক অশান্তিৰে আগুৰি ধৰে আৰু আমি ওচৰৰ কোনোবাৰ লগত সেই আমাৰ যিটো নিজৰ মাজৰ যিটো খং, ওচৰৰ লগৰ কিছুমানৰ লগত সেই খংটো আমি ওলাই দিওঁ আৰু সেই ফলত আমাৰ যিটো সম্বন্ধ সেইটো সম্বন্ধটো বেয়া হৈ পৰে। টেনচনৰ ফলত আমাৰ ব্লাড প্ৰেছাৰ বাঢ়ি যায়। এনেকুৱা আজিকালি বহুতো সমস্যা দেখিবলৈ পোৱা যায় আৰু কেতিয়াবা সময়ৰ কম হোৱাৰ বাবে খৰধৰকৈ কিবা কাম কৰিবলৈ যাওঁতে সেই কাম ভুলকৈ হয় আৰু কেতিয়াবা আমি ৰাস্তাত ধৰি লওক আমি ৰাস্তাত খৰধৰকৈ গৈ আছো, তেতিয়া এক দুৰ্ঘটনাগ্ৰস্ত হ'ব পাৰোঁ সেই সময়ৰ বাবে। সেইবোৰ সকলো যে আমি সময়ৰ বাবে, সেই সময় আমি এক মিলাব নোৱাৰাৰ বাবে এই সকলোবোৰ সমস্যা আজি দেখিবলৈ পোৱা গৈছে। যদি আমি সময়ৰ ব্যৱস্থাপনাটো আমি ভালদৰে জানি লওঁ, সময় আমি সকলোতে মিলাই ল'ব পাৰোঁ, তেতিয়া আমি এইবোৰ সমস্যাৰ পৰা আমি দূৰত থাকিব পাৰোঁ। আমাৰ ককা আজু ককাৰ দিনতো সেই 24 ঘণ্টাই পাইছিল আৰু বৰ্তমান আমিও 24 ঘণ্টাই পাওঁ। সিহঁতে কোনো বেছি সময় পোৱা নাছিল, আমিও সেই 24 ঘণ্টা সময় পাওঁ। সেই 24 ঘণ্টা সময়তে আমি সকলো কৰিবলগীয়া কাম কৰি যাব লাগে। বৰ্তমান সময়ত সময় আমি অপচয় কৰোঁ কিহত? ইণ্টাৰনেট হৈছে আমাৰ সময় অপচয় কৰাৰ প্ৰধান অস্ত্ৰ। আমি সকলোখিনি সময় ইণ্টাৰনেটত দিওঁ, অলপ সময় চাম বুলি কওঁতে অলপ কৰোঁতে আমি বহুখিনি সময় ইণ্টাৰনেটত দিওঁ। কিছুমান ৰিলছ চাবৰ বাবে, কিছুমান কিবা পোষ্ট চাবৰ বাবে বা ছ'চিয়েল মিডিয়াত, আৰু এনে কেতিয়াবা আমি এনে কিবা কিবি চাওঁতে আমি মোবাইলত বহুখিনি সময় দিওঁ। এটা ভাবি চাওক, আগৰ দিনত আমাৰ যেতিয়া ককাহঁতৰ দিনত সেই সময়ত ইণ্টাৰনেট নাছিল, একো নাছিল। সেই সময়ত জাহাজ নাছিল, এতিয়া জাহাজো আছে। সেই সময়ত উৰাজাহাজ, জাহাজ একো নাছিল, এতিয়া সকলোবোৰ আছে। সেই সময়ত ক'ৰবাত লৈ যদি যাব লাগে তেতিয়া খোজকাঢ়ি যাব লাগিছিল, এতিয়া আমি বাইক, গাড়ী সকলোবোৰ আছে। আপুনি যদি ক'ৰবাত যাব লাগে সোনকালে গৈ পাব পাৰে। সময় বহুত প্ৰয়োজনীয়। এতিয়া যদি আপুনি এই পৃথিৱীত সাৰ্ভাইভ কৰিব লাগে তেনেহ'লে আপুনি যিকোনো কাম কৰিব লাগে, সেই জব কিবা কিবি কৰোঁতে আপোনালোকে এতিয়া বহুত সময় সেইটোৰ ক্ষেত্ৰত যায়। সেইকাৰণে আজিকালি বহুতো আমি সময় এনে অপচয় কৰোঁ। তো এনে অপচয় কৰাতকৈ কিবা স্কিল শিকক। স্কিল শিকিলে সদায় আমাৰ প্ৰয়োজন হয়, স্কিল আমাৰ সদায় প্ৰয়োজন হয়। গতিকে সময় এনে অপচয় কৰাতকৈ কিবা স্কিল শিকি সময় অপচয় কৰাই ভাল।